এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল, যিসকলে অসম পুলিচৰ AB UB আৰু ড্ৰাইভাৰ কনিষ্টবলত বৰ্তমান চিলেকশ্যন হৈছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ। এইখন নটিছখন দেখিছে, এইখন ড্ৰাইভাৰ কনিষ্টবল আৰু এনেকৈ পোষ্টবিলাক ওলাইছে যে আপোনালোকৰ জইনিং ক'ত হ'ব। এতিয়া বিশেষকৈ এই নটিছখন অফিচিয়েলি আহিছে। অফিচিয়েলি মানে আপোনাৰ এনেকৈ অহা নাই, অসম পুলিচ ডিপাৰ্টমেণ্টেদি কিছুমান কেম্পলৈ বা SP অফিচত দিছে। সেই নটিছখন মই এতিয়া সম্পূৰ্ণ ৰাজহুৱা কৰি দিয়া নাই, কাৰণ কিছুমান কথা থাকে। ইয়াত গোটেই নামখিনি আছে আৰু কোন ডিষ্ট্ৰিক্টত আপোনালোকে ক'ত। কিন্তু ইয়াৰ এটা নতুন কথা আমি জনাব বিচাৰিছোঁ আপোনালোকক, যিসকলে মানে কনিষ্টবল ডিচিত পাইছে তেওঁলোকৰ নিযুক্তিটো প্ৰত্যেকখন জিলাতে যিখন ৰিজাৰ্ভ থাকে সেই ৰিজাৰ্ভত হ'ব। আৰু যিসকল UB আৰু DC কনিষ্টবল, সেইসকলৰ DC মানে কি গম পাইছে আপোনালোকে, সেই নিযুক্তিটো একেধৰণেকৈ হ'ব। ডিষ্ট্ৰিক্টত আপোনালোকে যিখন ৰিজাৰ্ভ থাকে সেই পুলিচৰ ৰিজাৰ্ভত আপোনালোকে জইনিং কৰিবগৈ লাগিব। আৰু সেই আপোনালোকৰ জইনিং কৰা ডেটটো ইয়াত দি দিছে যে আপোনালোক 10 তাৰিখে জইনিং কৰিব লাগিব। ডিচেম্বৰ 10 তাৰিখে আপোনালোকে জইনিং কৰিব লাগিব। আৰু খালি টাইপৰখিনি 15 ডিচেম্বৰত কৰিব লাগিব। আৰু আপোনালোকৰ যিটো এপইণ্টমেণ্ট তাৰিখটো গম পাইছে, এপইণ্টমেণ্ট তাৰিখটো 3 তাৰিখে দিব। সেইটো সম্পূৰ্ণ এই নটিছখনত ক্লিয়াৰকৈ লিখা আছে। কিন্তু নটিছখন মই দুটামান কথাৰ কাৰণে দিয়া নাই, কাৰণ এইখন অফিচিয়েলি নটিছ SLPIB.ত অহা নাই। এইখন অসম পুলিচৰ যিবিলাক ডিপাৰ্টমেণ্টলি থাকে সেই ডিপাৰ্টমেণ্টলি অহা নটিছ। কিন্তু এই নটিছখন মই ৰাজহুৱা নকৰোঁ, কাৰণ অসম চৰকাৰৰ পৰা মই কোনো পাৰ্মিশ্যন লোৱা নাই। সেইকাৰণে হ'লেও নটিছখন এখন আপোনালোকে দেখিছে, গোটেই 6,500 কিমানটা পোষ্ট আছিলে আপোনাৰ, 633টা পোষ্টৰ আপোনালোকৰ সম্পূৰ্ণ আপোনাৰ নিযুক্তি দিব। মানে টাইপটো এৰি দিয়া হৈছে, টাইপৰ সেইকেইটা ভেকেঞ্চি খালি কেইদিনমানৰ পাছত দিয়া হ'ব। সেই গোটেই কথাখিনি লিখা আছে আৰু আপোনালোকে সেইমতে গম পাব। 10 তাৰিখত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ তাত আপোনালোকে মানে পুলিচ ৰিজাৰ্ভত আপোনালোকে জইন কৰিব লাগিব। আৰু ইয়াৰ পিছত হয়তো পুলিচ ৰিজাৰ্ভৰ পৰা গৈ আপোনাৰ ট্ৰেইনিংটো বেলেগ এডোখৰ জেগাত হ'ব, হয়তো ডেগাত হ'ব। তাৰপিছত আকৌ আপোনালোকৰ সেই ৰিজাৰ্ভৰ পৰা আপোনালোকৰ ক'ত কিমান পোষ্ট খালী আছে তেনেধৰণে এই DC কনিষ্টবলখিনিক নিযুক্তি দিব। কিন্তু এই নটিছখন আপোনালোকে সম্পূৰ্ণ 10 তাৰিখৰ পৰাই আপোনালোকৰ মানে দৰমহা পাতি আপুনি পাব। আৰু যিসকল আছে আমি 3 তাৰিখে সকলোকে লগ পাম, একেলগে কথা পাতিম। মই এই নটিছখন পাইছোঁ মোৰ ঘৰত পুলিচত মানুহ কাম কৰাৰ কাৰণে এই নটিছখন মই পাইছোঁ।